হয় আজি বিশ্ব আদিবাসী দিৱস ৱৰ্ল্ড ইণ্ডিজিনিয়াছ ডে আৰু গোটেই বিশ্বতে আজি বিশ্ব আদিবাসী দিৱস পালন কৰা হৈ আছে আৰু তাৰ লগতে আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আজি শোণিতপুৰ জিলাৰ উদ্যোগত আৰু সমূহ আঞ্চলিক আৰু ৰাইজৰ সহযোগত আজি শোণিতপুৰৰ ৰাঙাপাৰা আজিৰ এই বিশ্ব আদিবাসী দিৱস পালন কৰা হৈছে আৰু আজিৰ দিনটো প্ৰত্যেকজন আদিবাসী জনগোষ্ঠীৰ কাৰণে আজি গৌৰৱৰ দিন হয় কাৰণ ভাৰতবৰ্ষৰ লগতে সকলো বিশ্বতে আদিবাসীসকলৰ অধিকাৰ আদিবাসীসকলৰ যি মান মৰ্যাদা আদিবাসীসকলৰ আইডেণ্টিটি আদিবাসীসকলৰ যিমানখিনি কালচাৰ ট্ৰেডিশ্যন এই গোটেইখিনিক সন্মান জনাই পেলাই ইউএনেও আজিৰ এই দিনটোক বিশ্ব আদিবাসী দিৱস হিচাপে মান্যতা দিছে আৰু বিশ্ব আদিবাসী দিৱস হিচাপে যেতিয়া ইউএনঅই মান্যতা দিয়াৰ পাছত আজি আমি সঁচাকৈ গৌৰৱ অনুভৱ কৰোঁ যে আদিবাসীসকলে এই গোটেই পৃথিৱীৰ এই গোটেই ইউনিভাৰ্ছৰ আদিবাসীসকলে একমাত্ৰ জনগোষ্ঠী হয় যি জনগোষ্ঠীটোৰ কাৰণে এই পৃথিৱীত আজি পৃথিৱীক জীয়াই থাকিবৰ কাৰণে বা এই পৃথিৱীখন জীয়াই আছে বুলি আমি ক'ব পাৰোঁ কাৰণ আদিবাসীসকলৰ যি ফিলচফি আছে আদিবাসীসকলৰ যি আইডেণ্টিটি আদিবাসীসকলৰ যি কাষ্টমছ আছে এই কাষ্টমে আদিবাসীসকলৰ লগত এই গোটেই পৃথিৱীক তেওঁলোকে সামৰি লয় আৰু এই পৃথিৱীখনৰ লগতে জীয়াই থাকিবৰ কাৰণে আদিবাসীসকলে সপোন চায় আদিবাসীসকলে কেতিয়াও এই পৃথিৱীক বিনিষ্ট নকৰে এই পৃথিৱীক ধ্বংস হ'বলৈ নিদিয়ে আৰু আজি এই যি গ্লোবেল ৱাৰ্মিঙৰ কথা আমি পাতো আজি যিখিনি বিভিন্ন সমস্যাবিলাক যি হৈ আছে এই সমস্যাৰ কথা যেতিয়া আমি পাতো তেতিয়া সকলোৱে আজি আদিবাসীসকলৰ আচাৰ ব্যৱহাৰ আদিবাসীসকলৰ যি কাষ্টমছ আছে আদিবাসীসকলৰ যি ট্ৰেডিশ্যনছ আছে আদিবাসীসকলৰ যে জীৱন প্ৰণালী আছে আদিবাসীসকলৰ যে জীয়াই থকাৰ যি ধাৰা আছে এই ধাৰাটোক আজি সকলোৱে স্মৰণ কৰে আজি আমি মুণ্ডা ওৰাং চান্তাল হল ভিল যিমান উৰিয়া আমাৰ গড় পানিকা যিমান সকলো আমি আদিবাসী আছো আজি আমি নিজকে গৌৰৱ অনুভৱ কৰোঁ যে আমি আদিবাসী হয় আৰু আদিবাসী হিচাপে আমি স্বীকৃতি পাব লাগিব আদিবাসী হিচাপে আমাক স্বীকৃতি আমি ল'বৰ কাৰণে আমি কেতিয়াও কণ্ঠবোধ নকৰোঁ আৰু অসমত আমি কিন্তু আদিবাসী হিচাপে আমাক স্বীকৃতি দি থকা হোৱা নাই আজি চৰকাৰীভাৱে আজি অসমত যিসকলে আমি বসবাস কৰি আছো আজি আমি জনজাতিকৰণৰ মৰ্যাদা আমি লাভ কৰা নাই আজি আমি ইমান দিনে জনজাতিকৰণ আমি পাব লাগে বুলি অনুসূচীকৰণ আমাক দিব লাগে বুলি আমি দাবী জনাই আছো আমি আন্দোলন কৰি আছো কিন্তু তথা অসম চৰকাৰ তথা ভাৰত চৰকাৰে আজি পৰ্যন্ত আমাক জনজাতিকৰণ দিয়াৰ কোনো পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰা নাই প্ৰত্যেকবাৰ আমাক তেওঁলোকে যেতিয়া আহে প্ৰত্যেকটো চৰকাৰে কয় যে আমাৰ যদি চৰকাৰ আহে আমি 6 মাহৰ ভিতৰত এবছৰৰ ভিতৰত আপোনালোকৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা যাব বুলি আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মাত্ৰ নহয় ইয়াত যিমান আদিবাসী জনগোষ্ঠী আছে যিমান আদিবাসী সংগঠন আছে আজিৰ দিনটোত আমি সকলোৱে আমি এক হৈ পেলাই মাত মাতিব বিচাৰিছো যে অতি শীঘ্ৰে আমাৰ যি দাবী আছে আমাৰ যি মৰ্যাদা আছে আমাৰ যি অধিকাৰ আছে আমাৰ যি প্ৰাপ্য আছে অসম চৰকাৰ তথা ভাৰত চৰকাৰে আমাক দিব লাগিব লগতে আমি যি চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰিব লাগে বুলি 550 টকালৈ বৃদ্ধি কৰিব লাগে বুলি আমি দাবী জনাই আছো এইটো আমাৰ ন্যায্য দাবী হয় কাৰণ আজিৰ তাৰিখত যি বয় বস্তুৰ দাম বাঢ়িছে আৰু মাত্ৰ 250 টকাত এটা পৰিবাৰে জীয়াই থাকিব নোৱাৰে 250 টকাত এটা পৰিবাৰে নিজৰ ল'ৰা ছোৱালীক শিক্ষা দিব নোৱাৰে 250 টকাত এটা পৰিবাৰে নিজৰ গোটেই পৰিবাৰটোক মান সন্মানৰে জীয়াই ৰাখিবলৈ নোৱাৰে তাৰ কাৰণে আমি দাবী জনাই আছো লগতে আমি দাবী জনাই আছো যে আমাৰ যি ভূমিৰ অধিকাৰ আমাক দিব লাগে আজি বিভিন্ন জায়গাত অসম চৰকাৰে বাংলাদেশী উৎখাত কৰাৰ কাৰণে তেওঁলোকে উচ্ছেদ অভিযান চলাই আছে কিন্তু তাৰ লগতে আমাৰ আদিবাসীসকল ভূমিপুত্ৰসকলকো উচ্ছেদ কৰা হৈ আছে আমি অসম চৰকাৰক হকিয়াই দিব বিচাৰিছো যে এটাও যদি আদিবাসীক আপোনালোকে উচ্ছেদ কৰে এটাও যদি আদিবাসীক আপোনালোকে যদি নিজৰ ভূমিৰ পৰা উৎখাত কৰিবৰ কাৰণে আপোনাৰ যদি প্ৰচেষ্টা চলায় তেনেহ'লে ইয়াৰ পৰিণাম অসম চৰকাৰে ভুগিব লাগিব আৰু যদি কৰা হয় আমাক যদি নিৰাপত্তা দিয়া নহয় তেতিয়াহ'লে অসম চৰকাৰে কিন্তু ইয়াৰ পৰিমাণ ভুগিব লাগিব বুলি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আজিৰ যি আদিবাসী দিৱস আছে এই দিৱসৰ জৰিয়তে আমি সকলোকে হকিয়াই দিছো
আৰু লগতে ক'ব বিচাৰিছোঁ যে আমি শান্তিপ্ৰিয় জাতি হয়, আমি শান্তিপ্ৰিয় জনগোষ্ঠী হয়, সেইকাৰণে আমি সকলো কাম আমি শান্তিভাৱে কৰি থাকোঁ। কিন্তু আমাৰ শান্তিৰ যিখিনি আমাৰ প্ৰচেষ্টাক যদি বাৰে বাৰে তুচল্য কৰা হয়, বাৰে বাৰে যদি অপমান কৰা হয়, তেতিয়া আদিবাসী কিন্তু শান্ত হৈ নাথাকে। আদিবাসীও কিন্তু যুঁজিবৰ কাৰণে আগবাঢ়ি আহিব, আদিবাসীও নিজৰ অধিকাৰৰ কাৰণে মাত মাতি যাব বুলি আজিৰ দিনটোত মই অসম চৰকাৰ তথা ভাৰত চৰকাৰক মই সকীয়াই দিব বিচাৰিছোঁ। ধন্যবাদ।